নমস্কাৰ সকলোকে ৰিম্পিজ ব্লগলৈ স্বাগতম জনাইছো আৰু আজি এটো মোৰ প্ৰথম ব্লগ হয় যেহেতুকে আজি হাউনৰ প্ৰথম সোমবাৰ সেইকাৰণে ভাবিলো এটা পবিত্ৰ দিনতে মোৰ চেনেলৰ প্ৰথম ব্লগটো ষ্টাৰ্ট কৰো আশা ৰাখিছো আপোনালোকে মোৰ চেনেলটোত সহাৰি দিব ভাল পাব আৰু মোৰ ভিডিঅ'বোৰ চাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাইড থকা বেল আইকনটো অল কৰি দিব আৰু আপোনালোকৰ মৰমে আচলতে মোৰ চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব আশা ৰাখিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বলবমৰ চাকি জ্বলাই আহিলো সোমবাৰ আৰু মনটো বহুত ভাল লাগিলে আপোনালোকে জ্বলালে নাই জনাব কমেন্ট যোগে আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু দিনটো কাম কাজ কৰি মেলি এতিয়া আপোনালোকৰ ওচৰত আহিছো ভাবিলো আপোনালোকৰ লগত এটা আনবক্সিং কৰো এটা খুব ধুনিয়া কুৰ্তাৰ আনবক্সিং কৰিম আৰু তাৰ পিছতে আছে মোৰ এটা ইউটিউব ৰিলেটেড ভাল খবৰ মানে ইউটিউবৰ পেমেন্ট ৰিলেটেড আনবক্সিং নহয় আসলতে মই ৰিভিউহে দেখাইছো আৰু মই কুৰ্তাটো পাৰচেজ কৰিছিলো মিন্ত্ৰাৰ পৰা খুবেই কমফৰ্ট হয় পিন্ধিবলৈ গৰমৰ দিনৰ কাৰণে একদম পাৰফেক্ট হয় কিয়নো কটন মেটেৰিয়েল হয় আৰু পিন্ধিবলৈ সঁচাকৈ খুবেই ভাল আৰু য'লৈকে মই স্ক্ৰীনশ্বটটো আপোনালোকক দি দিছোঁ আৰু কেনেকুৱা লাগিছে জনাবচোন আৰু আপোনালোকক যে মই অথনি কৈছিলোঁ ইউটিউব ৰিলেটেড এটা ভাল খবৰ আছে বুলি ইউটিউব ৰিলেটেড ভাল খবৰটো হ'ল মোৰ আনটো চেনেল ৰিম্পিকুকিল সেইটো চেনেলৰ পৰা মই ফাৰ্ষ্ট পেমেণ্ট পাই গ'লোঁ আৰু আপোনালোকৰ মৰমৰ কাৰণে মই 37.7 ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছোঁ গতিকে আপোনালোকলৈ বহুত বেছি ধন্যবাদ আৰু এইটো চেনেলকো এনেদৰে মৰম দি যাব আৰু মই কিমান পেমেণ্ট পাইছোঁ সেইটো আপোনালোকক মই এটা মোবাইলৰ আইডিয়া দি দিম আপোনালোকে ধৰি ল'ব কাৰণ মই সম্পূৰ্ণকৈ কৈ দিব নোৱাৰোঁ যে মই কিমান পাইছোঁ নহ'লে এই ইউটিউবতে নিয়মৰ বাহিৰত হৈ যাব আৰু সেই পইচাটোৰে মই কি কৰিম সেইটো মই ইয়াৰ পাছৰটো ভিডিঅ'ত আগৰ চেনেলটোত যিদৰে মৰম দিছে এই চেনেলটো দিব বুলি আশা থাকিলে আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো গতিকে আজিলৈ এইটো ব্লগৰ পৰা সামৰণি মাৰিছোঁ আকৌ এটা নেক্সট ব্লগত